নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজু। মই এদিন খুৰীহঁতৰ ঘৰলৈ গৈছিলোঁ কাৰণ খুৰীয়ে মাতিলে। খুৰা চাকৰি কৰে, যোৰহাটত থাকে আৰু মোক খুব মৰম কৰে। বছৰৰ প্ৰথম দিন মানে 1 জানুৱাৰী আৰু খুৰী পিকনিক যাব আৰু মোকো লগ ধৰিলে আৰু মই ভালেই পালোঁ আৰু ওচৰৰে খুৰীৰ লগৰ কেইজনীমান ওলাইছে আৰু ওচৰৰে ছোৱালী এজনীও ওলাল। তাইৰ নাম হ'ল পূজা, দেখিবলৈ বহুতেই মৰম লগা। মই তাইক দেখি পাগল হৈ গ'লোঁ আৰু মই বহুত ভাল পালোঁ। তাইও আমাৰ লগত পিকনিক যাব। তাইৰ বয়স প্ৰায় 22 বছৰমান হ'ব আৰু মোৰ বয়স 27 বছৰ। একেবাৰে পাভযোৰা হ'ব আৰু আমি পিকনিকৰ জেগা পালোঁগৈ আৰু তাই ধুনীয়াকৈ নাচিছিল। মই তাইলৈ ৰ লাগি চাই আছিলোঁ। মোক দেখি খুৰীয়ে সুধিলে, ঐ তাইক কিয় এনেকৈ চাই আছ হা? মানে তোৰ পচন্দ হৈছে? আৰু মই ক'লোঁ, এনেই নাই একো। আৰু খুৰীয়ে হাঁহি মাৰি মোৰ ওচৰৰ পৰা আঁতৰি গ'ল। আমি সকলোৱে ঘূৰা ফুৰা কৰিলোঁ আৰু আমি ভাত খাবলৈ বহিলোঁ আৰু তাই পানী দি ফুৰিছিল। তাই মোক পানী দিব আহিছিল আৰু মই তাইৰ ফালে চাই আছিলোঁ। মই মনতে ছোৱালীজনী বেয়া লগা নাই ভিতৰি কিবা ভাবি থাকোঁতেই তাই মোৰ চকুৰে পৰিছিল আৰু মই মিচিকিয়াই হাঁহি মাৰি দিছিলোঁ আৰু এটা হাঁহি তাইও মাৰি দিছিল। মোৰ ওচৰৰ পৰা আঁতৰি গ'ল আৰু তাই মোলৈ ঘূৰি চাইছিল। মই তাইলৈ চাই আছিলোঁ, তাই ঘূৰি চায় নে নেচায় বুলি। অলপ পিছত আমি সকলোৱে ঘূৰা ফুৰা কৰি আৰু আমি নিজৰ ঘৰলৈ উভতি গ'লোঁ। তাইও নিজৰ ঘৰত গ'ল। তাই যোৱাৰ পৰা মোৰ মনটো ভাল লগা নাছিল। সেইবাবে মই বাটৰ মুখলৈ তাইক চাবলৈ বাৰে বাৰে ওলাই গৈছিলোঁ। কিন্তু মই তাইক দেখা পোৱা নাছিলোঁ আৰু মই উভতি আহিলোঁ। সদায় ৰাতি তাইৰ ছবিখন মনলৈ আহে। কেইদিনমান হ'ল, সেইদিনা বিহুৰ উৰুকা আছিল। খুৰী মই ভেলাঘৰত জুই ফুৰাই আছিলোঁ। তাই আহি ওলাল। খুৰীয়ে ক'লে, পূজা দেখোন এইকেইদিন কিয় অহা নাই? আৰু তাই ক'লে মা বেমাৰ, সেইবাবে আহিব পৰা নাই। আৰু তাই জুইকুৰাৰ ওচৰতে বহিল। অলপ কথা পাতিলোঁ। খুৰী ভিতৰলৈ গ'ল। তাই আৰু মই অকলে। মই সুবিধা পাই তাইৰ ফোন নম্বৰটো বিচাৰিলোঁ আৰু তাই ক'লে কিয় লাগে ফোন নম্বৰটো? মই ক'লোঁ দিয়াচোন। তাই ক'লে বেলেগক নিদিবা। মই ক'লোঁ নিদিওঁ দিয়া আৰু তাই দিলে। বন্ধুসকল, নেক্সট কাহিনীটো শুনিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।